Hello guys, আপোনালোক সকলোকে আমাৰ নতুন চেনেললৈ স্বাগতম জনাইছো আৰু আজি এটা আমি নতুন ব্লগ কৰিব কাৰণে গৈ আছো। যদি ব্লগটো চাই ভাল পায় তেতিয়া আমি গৰিয়সীৰ কাৰণে কিতাপ কিনিব গৈ আছো। ওকে, আজি আমি গৰিয়সীৰ কাৰণে কিতাপ কিনিব গৈ আছো। সো আজি একচুয়ালি ইন্ট্ৰোডিউসিং বন তাই গুৱাহাটী ইউনিভাৰ্চিটি কিতাপ ইয়াত তাত নাপায় লখিমপুৰত। তো আমি তাইৰ কাৰণে কিতাপ কিনিব গৈ আছো। কিতাপ কিনি আমি ডিডিসি কৰি পঠিয়াই দিম। এতিয়া আমি আছো জোৰডত। এতিয়া গৈ আছো পানবজাৰলৈ। তো পানবজাৰত অলপ গৈ পেলাই কিতাপ কিনিম, তাৰ কিছুমান আপোনালোকক দৃশ্য দেখাবৰ কাৰণে ট্ৰাই কৰিম। আমি আহি পালো হেণ্ডিক গাৰ্লছ কলেজ। তো সন্ধিকৈ সাগৰিকাক আমি আমাৰ ইয়াতে বহি আছে। তো কোৱাচোন কেনেকুৱা লাগিছে তোমাৰ অনুভৱ তোমাৰ কলেজখন দেখি? তো ফাইনেলি আমি আহি পালোঁ পানবজাৰ, কিন্তু এটাই টেনশ্যন হৈ আছে এতিয়া, গোটেইখিনি কিতাপ পোৱা যায় নে নাযায় বা এতিয়া। বহুতবাৰ এনেকুৱা হয় যে আমি কিতাপ কিনিব আহোঁ কিন্তু আউট অফ ষ্টক হৈ যায় ন। আমি প্ৰথম ট্ৰাই কৰিম চন্দ্ৰপ্ৰকাশত এবাৰ। চন্দ্ৰপ্ৰকাশ যি বুক ষ্টল হয় তাত ট্ৰাই কৰোঁ কিতাপবিলাক পোৱা যায় নে নাযায়। লাকিলি আমি গোটেইখিনি কিতাপ পালোঁ। তো ফাইনেলি গোটেইখিনি কিতাপ পাই গ'লোঁ কোনো কষ্ট নোহোৱাকৈ। বহুত ভাবিছিলোঁ কষ্ট হ'ব বুলি। তো এতিয়া ব'লক খাবৰ কাৰণে বহুত ভোক লাগিছে, খাবৰ কাৰণে যাওঁ। তো নেক্সট লোকেশ্যনত লগ পাই আছোঁ।
তো আমি আহি পালোঁ যিটো জেগাত খাম বুলি ভাবিছিলোঁ, সেইখন হৈছে 4 Seasons। ইয়াত একচুৱেলি আমি সদায় খাব আহোঁ যেতিয়া গুৱাহাটী আহোঁ, কাৰণ আমাৰ বহুতেই মেমৰিজ ইয়াত জড়িত হৈ আছে, সেইকাৰণে বহুত ভাল লাগে, আমাৰ বহুত ভাল পোৱা জেগা হয়। তো বলক আজি কি খাম চব দেখাবৰ কাৰণে ট্ৰাই কৰিম। তো ফাইনেলি আমি খাই বৈ ওলাই আহিলোঁ। এতিয়া ব্লগটো এইখিনিতে আমি এণ্ড কৰিম বুলি ভাবিছোঁ। যিহেতু গাইজ আমাৰ এইটো ফাৰ্ষ্ট টাইম ট্ৰাই হয়, চ' বহুতখিনি ভুল ওলাব পাৰে মানে কি ওলাবই। চ' আপোনালোকে ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট লিখি যাতে আমাক শুধৰোৱা চেষ্টাটো কৰে, আৰু যিসকল নিউ ভিউৱাৰ্ছ হয় সেইসকলে আমাৰ সৰু চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি গ্ৰ' হোৱাত সহায় কৰে। চ' আজিলৈ আমি ভিডিঅ'টো ইমানতে সামৰিছোঁ। থেংক ইউ।